নমস্তে সত শ্ৰী আকাল আসসালামু আলাইকুম নমস্কাৰ মোৰ ইউটিউব পৰিয়ালসমূহ সদস্য তথা ভিউৱাৰসকলক মোৰ অন্যটা ব্লগলৈ পুনৰবাৰ সুস্বাগতম তথা উষ্ম আদৰণি জনাইছোঁ আৰু আজি হ'ল 31 অক্টোবৰ আৰু মই এতিয়া বৰ্তমান ৰাস্তাত আছোঁ আৰু ৰাস্তাৰ পৰা ব্লগটো আৰম্ভ কৰিব বিচাৰিছোঁ আৰু মই এতিয়া গৈ আছোঁ টেট পৰীক্ষা দিবৰ কাৰণে সময় হৈছে প্ৰায় 5:30 মান বাজিছে এতিয়া আৰু মই বাইকত আছোঁ আৰু ঠিক আছে মই ব্লগটো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ ব্লেক বল পেন আৰু ব্লু বল পেন দুটা লৈ লৈছোঁ আৰু টেটৰ আছে মোৰ এডমিট কাৰ্ডখন আৰু বেগ এটা লৈছোঁ কাৰণ এইবিলাকতো মানে বেগ হওক মোবাইল ফোন হওক চবটো বাহিৰতে ৰাখিব লাগিব আৰু 2019 চনত মই এবাৰ টেটত পাছ কৰি থৈছোঁ বাৰু তথাপিও এতিয়া আকৌ দিবলৈ যাওঁ চাওঁচোন বাৰু পাছে কৰোঁ ফেলে কৰোঁ ঠিক আছে আৰু আপোনালোক সকলেও আশীৰ্বাদ কৰিব যাতে কিবা লিখি আহিব পাৰোঁ আৰু ঠিক আছে তেনেহ'লে বলক আমি যাওঁ নিজৰ গন্তব্যস্থানলৈ একেবাৰে আৰ্লি মৰ্ণিং বাইক চলাই আছোঁ ৰাস্তাটো একেবাৰে খালী হৈ আছে একেবাৰে নিজানহে লাগিছে বৰ কিবা আৰু ইয়াত দেখিছেনে মানুহো দেখা পোৱা নাই মৰ্ণিং ৱাক কৰিবলৈ সাধাৰণতে আহে কিন্তু ইয়াত দুজন দেখিছোঁ NRL টাউনশ্বিপ চাইডেদি যায় বিবেকানন্দ NRL কৰিছে এক্সামিনেশ্যন চেণ্টাৰ গোলাঘাট কমাৰ্চ কলেজ আৰু গোলাঘাট কমাৰ্চ কলেজলৈ গৈ আছোঁ তেওঁলোকৰ পাৰ হৈ আহিলোঁ আৰু NRL পাৰ হৈ আহিলোঁ এতিয়া গৈ আছোঁগৈ অকলে আছোঁ বাইকত আছোঁ আৰু পাৰিলে শুভেচ্ছা জনাব আৰু মোৰ ফালৰ পৰাও সমূহ কেণ্ডিডেট সকলোকে শুভেচ্ছা জনালোঁ পৰীক্ষা সকলোৱে ভালকৈ দিব আৰু সকলোৰে সুফল আশা কৰিলোঁ ৰাতিপুৱা বহুত ঠাণ্ডা লাগে পিন্ধি আহিছোঁ সেইকাৰণে আৰু আজি পেপাৰ দুখন ডেপ এখন 8:30 পৰা 11টালৈকে আছে আৰু এখন চাৰে 12:30 বা 3টা বজালৈকে আছে সেইখন আনিছোঁ লগত আহি আছোঁ গোলাঘাটলৈ 6 কিলোমিটাৰমান আছে এইখন বৰ্ডখন দেখিছে ৰাতিপুৱা খুব সোনকালে আহিছোঁ আগতে কৈছোঁ আৰু গোলাঘাট সোমালোহি এতিয়া দোকানবিলাক খোলাই নাই বন্ধ গোলাঘাট অসমীয়া কলা সংস্কৃতিত অৱদান আগবঢ়োৱা বহুতো ব্যক্তিৰ বাবে বিখ্যাত আৰু ইয়াতো বহুতো ধৰণৰ নপুৰণি শিক্ষানুষ্ঠানো আছে যেনেকৈ ধৰি লওক গোলাঘাট কমাৰ্চ কলেজ দেৱৰাজ ৰয় কলেজ অৰ্থাৎ DR কলেজ আৰু তেনেধৰণৰ বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান আছে গোলাঘাট ৰিলায়েন্স কলেজ আছে আইন মহাবিদ্যালয় আছে গোলাঘাটৰ বিষ্ণু মন্দিৰ পাইছোঁ সেৱা এটা জনাই লৈছোঁ কৃষ্ণ যাতে পৰীক্ষা ভাল হওক আৰু চ' ফাইনেলি পালোহি গোলাঘাট কমাৰ্চ কলেজ সেয়া এতিয়া ৰুলংটো বিচাৰি লওঁ মানে 7টামান বাজিছে 7:15-20 মান বাজিছে পৰীক্ষা আছে মোৰ 8:30 মানত চ' কিবা এটা খাই লওঁ দেন উই উইল ফাৰ্ষ্ট পেপাৰটো দিলোঁ ফাৰ্ষ্ট পেপাৰটো বেয়া হোৱা নাই ভালে হৈছে এতিয়া ভাত খাবলৈ যাওঁ তাৰপিছত আকৌ নেক্সট পেপাৰটো দিছোঁ পৰীক্ষা শেষ হ'ল এয়া দেখিছে একদম মেলাৰ নিচিনা হৈছে মানুহ মানে কিছু কেণ্ডিডেট হৈছে কিন্তু দেই ইয়াত এবাৰ এক্সাম দি আহিলোঁ এক্সাম দি অহাৰ পিছত দেখিছে এয়া এতিয়া ঘৰলৈ গৈ আছোঁ মই মানে অহা ৰাস্তা দি নাহিলোঁ মই বেলেগ এটা ৰাস্তা দি আহিলোঁ চিনাতলি হৈ পেলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ
পৰীক্ষা বেয়া হোৱা নাই, পেপাৰ বহুত ইজি আহিছে আৰু শ্যাম আহিছে, ACF আহিছে, চ' বহুত ইজি আহিছিলে ফাৰ্ষ্ট পেপাৰখন। ছেকেণ্ড পেপাৰখন যেনে গ'ল আৰু টিউশ্যনতে সোমালোহি আৰু এতিয়া মই ল'ৰা এটাক পঢ়াই আছোঁ, তন্ময় গগৈ, তন্ময় বৰা, তন্ময় গগৈ, ভাল ল'ৰা, খুব শান্ত ল'ৰা। মই ক্লাছ কৰোঁ, তাক ক্লাছ 9ৰ হয়, গুৱাহাটী হাইস্কুল। ঠিক আছে, তেতিয়াও মই ক্লাছ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে